কৃষ্ণগুৰু নামটো সেই নামৰ যোগেদি সেই চৰিত্ৰবিলাকৰ লগত সেই আচাৰ ব্যৱহাৰ আচৰণবিলাকৰ লগত আদৰ্শবিলাকৰ লগত আমি যুক্ত হৈ গ'লোঁ। সেইকাৰণে কৃষ্ণগুৰু নাম। এতিয়া সেৱা সংঘৰ লগত যুক্ত হৈছোঁ। সেৱা সংঘৰ কাম কি? কৃষ্ণগুৰুৰ সেৱা কৰা। আমি সেৱা সৈতে ভকত আইসকল লগ লাগিছোঁ কৃষ্ণগুৰু প্ৰভুৰ সেৱাৰ কাৰণে। কৃষ্ণগুৰু প্ৰভু কেতিয়া সেৱা হ'ব? কৃষ্ণগুৰু প্ৰভুৰ আচৰণটো কৰিলে সেৱা হ'ব। প্ৰেম প্ৰীতি ভাৱ জাগিব। তাৰ কাৰণে কালি এটা হৈছিল যে ধৰ্ম ধৰি ৰখা বস্তু কেনেকৈ ধৰি ৰাখিব, প্ৰেম প্ৰীতিবিলাক ভাল পোৱাবিলাক স্নেহবিলাক যিটো গুৰুজনাই আমাক দি থৈ গ'ল, সেইটো কেনেধৰণে ৰাখিব তাৰ কাৰণে কিছু আচাৰ ব্যৱহাৰৰ কথা আমি চৰ্চা কৰিবলগীয়া হৈছে। কাৰণ শৰণগুৰু কৃষ্ণগুৰু কৃষ্ণগুৰু কৈ থাকিলে একো নহ'ব। এটা কালি সুন্দৰ কথা ওলাইছিল যে মই এটা শব্দ কমাব ল'ব, কিবা ফিলিংছ হয়নে চাবচোন, মই কৈ দিম। খুব খৰচ হৈছোঁ, আমাৰ আছে আলোচনাটো আহিলে বহুত তেওঁ আহ বুলি বাচ্ছাই আছোঁ, তাৰ কাৰণে মই কৈ আছোঁ। মই এটা শব্দ কম চাব, টেমাৰিণ্ড। এনি ফিলিংছ? আপোনালোকৰ টেমাৰিণ্ড শব্দটো কিবা ফিলিংছ হ'ল নেকি ঘৰত? হ'ব একো ভাবিবলৈ কিনো টেমাৰিণ্ড কৈছে, শব্দটো নুবুজিলে কিবা ফিলিংছ হ'ব নেকি? কিন্তু এতিয়াই যদি কওঁ, যিসকলে এই শব্দটোৰ অৰ্থটো বুজি পাব তেওঁলোকৰ জিভাত পানী আহিব যে টেমাৰিণ্ড মানে কি? তেতেলী টেঙা। যিসকলে তেতেলী টেঙা খাই ভাল পায়, খাই তেওঁলোকৰ তেতেলী টেঙা পৰাৰ লগে লগে জিভাত পানী এটা একচন আৰম্ভ হৈ যায়। শব্দৰ যোগেদি চৰিত্ৰটোৰ প্ৰকাশ ঘটে। কৃষ্ণগুৰু শব্দটোৰ মাধ্যমেদি ই ব্ৰহ্ম শব্দ গুৰুজনাৰ সাকাৰ ৰূপ ধাৰণ কৰি প্ৰভু সনাতন পুৰুষে আহি পেলাই কৃষ্ণগুৰু ব্ৰহ্ম শব্দ ব্ৰহ্ম এই শব্দটোৰ যোগেদি কৃষ্ণগুৰু প্ৰভুৰ যিটো আচৰণ আৰু আদৰ্শৰ লগত আমি যুক্ত হৈ যোৱাটোৱে আমাৰ শৰণ। আৰু এই ব্যৱস্থাটো সংঘই আমি যিসকলে এতিয়া আগবাঢ়ি আহিছে তেওঁলোকক এই কথাখিনি বুজাই পঢ়াই, টেমেৰিন বুলি কৈ থাকিলে অৰ্থ বুজি নাপালে একো বুজি নাপাব। কৃষ্ণগুৰু শব্দটোৰ অৰ্থ কি, কৃষ্ণগুৰু গুৰুজনাৰ আদৰ্শটো কি, তেওঁৰ প্ৰিয় আৱিৰ্ভাৱ হ'ল, কি ফলে সমাজখনক মানুহবিলাকক যিবিলাক কোনফালে তেওঁ কি ধৰণে লৈ যাব খুজিছিল, এই কথাখিনি হৃদয়ংগম কৰোৱাৰ পিছতহে শৰণটো দি লাভ আছে বা শৰণ হোৱাটো হ'ব। শৰণ মানে এনেকুৱা নহয় যে সাকাৰ গুৰু লাগিব। সাকাৰ গুৰুকে প্ৰভু ইতিমধ্যে সনাতন পুৰুষে আহি পেলাই নাম দি থৈ গ'ল আৰু নামৰ লগত চৰিত্ৰটো দি গ'ল। এই যে আমাৰ ভাগৱতো লিখিছে, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, কৃষ্ণৰ চৰিত্ৰ মাত্ৰ থাকিবে তথাত। কৃষ্ণৰ চৰিত্ৰটো কৃষ্ণৰ চৰিত্ৰটো ভাগৱতত থাকিব। অৰ্থাৎ কৃষ্ণগুৰুৰ চৰিত্ৰটো আদৰ্শটো আচৰণখিনি যদি আমি শিকাব নোৱাৰোঁ, বুজাব নোৱাৰোঁ, তেতিয়াহ'লে এনে কৃষ্ণগুৰুৰ মুখতে কাণত নাম দিলোঁ, একো কামত নাহিব। গতিকে শৰণ প্ৰক্ৰিয়াটো আমি কি ধৰণে যিসকলে শৰণ ল'ব বিচাৰিছে তেওঁলোকক কি ধৰণে শৰণ প্ৰক্ৰিয়াটো বুজাই দিয়া হয়, অনুভৱ কৰোৱা হয়, কি ধৰণে কৰিব, সেই বিষয়ে আমাৰ কৃষ্ণগোপাল প্ৰভু যথেষ্ট অধ্যয়ন কৰি আছে। আমি কিছু কিতাপো যোগাৰ কৰিছোঁ। গোটেইখিনি চৰ্চা কৰি পেলাই এই মাধ্যমটো আমি আগবাঢ়িব লাগিব। কাৰণ অলৰেডি বিভিন্ন অনুষ্ঠান আমি সফলভাৱে পৰিচালনা কৰিছোঁ। এতিয়া শৰণ প্ৰক্ৰিয়াটো আমি প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলগীয়া অৱস্থা আমাৰ হৈছে। গতিকে মই এইখিনি ক'লোঁ। আমাৰ মন কী বাত আচলতে আমি আলোচনা কৰিব লাগিব। জ্যেষ্ঠ আমাৰ হাজৰিকা প্ৰভু আছে।